হেল্ল' এভৰিৱান, মই আজি আপোনালোকৰ মাজত আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। নতুন বহুত ইণ্টাৰেষ্টিং ভিডিঅ' এটা লৈ আহিছোঁ আৰু সেইটো হৈছে কি এইবাৰ অৰিফ্লেমত নিউলি লঞ্চ হোৱা প্ৰডাক্টছ এটা আৰু সেই প্ৰডাক্টছটো এইবাৰ 40% ডিছকাউণ্টত আছে আৰু এই প্ৰডাক্টছটো স্পেচিয়েলি ড্ৰাই স্কিনৰ কাৰণে বহুত ভাল হয়। নৰ্মেল স্কিনটো ইউজ কৰিব পাৰে, অল স্কিন টাইপ হয়, বাট ড্ৰাই স্কিনৰ কাৰণে বহুত ভাল হয় আৰু ইয়াৰ MRPটো হৈছে 5455 বাট ইয়াত ডিছকাউণ্ট আছে 3275 পাব। যদি আপোনালোকে মোৰ পৰা ল'ব বিচাৰে তেন্তে মই 275টো লেছ কৰি দিম। চ' আপোনালোকে 3000ৰ ভিতৰত এই প্ৰডাক্টছটো ধুনীয়াকৈ পাই যাব। যদি আপোনালোকে ল'ব বিচাৰে মোক লগত কণ্টেক্ট কৰক। এতিয়া মই আহোঁ এই প্ৰডাক্টছটোৰ ডিটেইলছখিনি দি দিওঁ আপোনালোকক। ইয়াত কি ইনগ্ৰিডিয়েণ্ট ইউজ কৰা হৈছে, কেনেকৈ ইউজ কৰা হৈছে, ইয়াত ডিটেইলছ দিয়া আছে, আপোনালোকে চাই ল'ব। আৰু এতিয়া মই আহিছোঁ ক্লেনজাৰ আৰু টোনাৰ। ইয়াত ক্লেনজাৰ আৰু টোনাৰটোৰ ৰিয়েল MRP হৈছে 629 বাট ইয়াত অফাৰ প্ৰাইচ আছে 469। এটাত 469কৈ আছে ইয়াৰ MRP। আৰু মই এতিয়া ক্লেনজাৰ আৰু টোনাৰ কিয় ইউজ কৰিব লাগে সেইটো কৈ দিওঁ। ক্লেনজাৰে আমাৰ স্কিনটো জেণ্টলি ক্লিন কৰে। একদম যিমান আমাৰ মুখত লেতেৰা জমা হৈ থাকে স্কিনৰ ভিতৰত, স্কিনত আমাৰ কিছুমান সৰু সৰু ফুটা থাকে, সেইবোৰত যোনবোৰ লেতেৰা জমা হৈ থাকে সকলোখিনি ক্লেনজাৰে চফা কৰি দিয়ে। আৰু এই ক্লেনজাৰটো ইউজ কৰাৰ 1 উইকৰ ভিতৰতে স্কিনত এটা ধুনীয়া ব্ৰাইটনেছ আহিব আৰু ড্ৰাই স্কিনৰ কাৰণে এইটো ভাল হয় ক্লেনজাৰটো। চ' সকলোৱে ক্লেনজাৰ ইউজ কৰিব লাগে, স্পেচিয়েলি 20+ পিছততো ক্লেনজাৰ ইউজ কৰিব লাগে, কাৰণ ফেচ ৱাছে 20 হোৱাৰ পিছত ইমান কাম নিদিয়ে আমাৰ স্কিনত যিমান ক্লেনজাৰে কাম দিব। চ' সকলোৱে 20+ যিসকল তেওঁলোকে ক্লেনজাৰ ইউজ কৰিব ষ্টাৰ্ট কৰি দিয়ক এতিয়াৰ পৰাই। এতিয়া মই আহিছোঁ টোনাৰটোৰ বিষয়ে অকণমান ক'বলৈ। ইয়াত লিখা আছে ধৰক 5 বেনিফিটছ ইন 1। 5টা বেনিফিট পাব আপুনি এই টোনাৰটো ইউজ কৰিলে। সেইটো হৈছে কি টোনছ, ছফটেন্স, কমফৰ্টছ, নাৰিছেছ এণ্ড বেলেঞ্চ স্কিন হাইড্ৰেশ্যনছ লেভেল। স্কিন হাইড্ৰেশ্যনছ লেভেলটো বেলেঞ্চো কৰিব আৰু এইটো এলকহল ফ্ৰী হয়, স্কিন কণ্ডিশ্যনিং টোনাৰ হয় আৰু ড্ৰাই আৰু চেঞ্চিটিভ স্কিনত ইনষ্টেণ্টলি ছফটেন্স আনিব। চ' মই আগতে কৈছোঁ আপোনালোকক এইটো ড্ৰাই স্কিনৰ কাৰণে আৰু চেঞ্চিটিভ স্কিনৰ কাৰণে বহুত ভাল হয়। চ' আপোনালোকে প্লিজ সকলোৱে যিসকলৰ স্পেচিয়েলি ড্ৰাই স্কিন হয় এই ছেটটো ইউজ কৰক। বহুত ধুনীয়া এটা ৰিজাল্ট পাব, এখন বহুত ধুনীয়া স্কিন পাব। আৰু এতিয়া মই আহিছোঁ, ইয়াত আছে আই ক্ৰীম, ছেৰাম, ডে ক্ৰীম এণ্ড নাইট ক্ৰীম। এই 4টা প্ৰডাক্টছো আমাৰ স্কিনৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। এইটো হৈছে আই ক্ৰীম। ইয়াত MRPটো হৈছে 749 আৰু ইয়াৰ অফাৰ প্ৰাইচ হৈছে 565। এই আই ক্ৰীমটো ইউজ কৰিলে আমাৰ আই এৰিয়াত যি ডাৰ্ক চাৰ্কেল পৰে 1 উইকৰ ভিতৰতে সেই ডাৰ্ক চাৰ্কেলখিনি ৰিমুভ হৈ যাব ধুনীয়াকৈ আৰু আমাৰ আই এৰিয়াটো ক্লিয়াৰ হ'ব, ধুনীয়া হ'ব আৰু স্কিনটো ৰেডিয়েঞ্চ হ'ব। চ' ইউজ কৰিব এই আই ক্ৰীমটো। আৰু এইটো হৈছে ছেৰাম। ইয়াৰ MRP হৈছে 1350 বাট ইয়াত অফাৰ প্ৰাইচ হৈছে 1015 1015 টকাত। চ' এইটো ইউজ কৰিলে কি হ'ব, ইয়াৰ বেনিফিট কি হয় ইয়াত ধুনীয়াকৈ ক্লিয়াৰলিকৈ দিয়া আছে, হ'লেও মই এবাৰ কৈ দিছোঁ আপোনালোকৰ আগত। এইটো ইউজ কৰাৰ পিছত আপোনালোকৰ স্কিনত এটা ধুনীয়া গ্ল' আনিব এইটোৱে আৰু ইনষ্টেণ্টলি স্কিনটো হাইড্ৰেট কৰিব আৰু আমাৰ যিবোৰ ডাৰ্ক স্পট পৰে স্কিনত সেই ডাৰ্ক স্পটবোৰ ৰিমুভ কৰাত এই ছেৰামটোৱে বহুতখিনি হেল্প কৰিব আৰু লাহে লাহে সেই ডাৰ্ক স্পটবোৰ আমাৰ স্কিনৰ পৰা নাইকিয়া হৈ যাব। এতিয়া মই আহিছোঁ ডে ক্ৰীমটোলৈ। ডে ক্ৰীমটো ইউজ কৰিলে কি বেনিফিট পাব সেয়া ইয়াত লিখা আছে। হেল্প প্ৰটেক্ট এণ্ড মেইনটেইন স্কিন ৰেডিয়েঞ্চ এণ্ড মইশ্চাৰাইজাৰ। আপোনাৰ স্কিনটো প্ৰটেক্ট কৰিব, স্কিনটো ৰেডিয়েঞ্চ কৰিব আৰু মইশ্চাৰাইজ কৰিব। আৰু ইয়াত SPF 20 আছে। আপোনাৰ SPF 20 আছে মানে আপোনাৰ বহুতখিনি ইয়াত ছান প্ৰটেকশ্যন দিব। যেতিয়া আপুনি বাহিৰলৈ ওলাই যাব এই ক্ৰীমটো লগাই তেতিয়া আপোনাৰ সূৰ্যৰ পোহৰত স্কিনত কোনো ধৰণৰ এফেক্ট নহ'ব আৰু 24 আৱাৰ্ছ আপোনাক এটা ধুনীয়া গ্ল' দি থাকিব এই ক্ৰীমটোৱে আৰু স্কিন ৰেডিয়েঞ্চ
কৰি থ'ব ধুনীয়াকৈ। চ' ইউজ কৰিব আপোনালোকে সকলোৱে এই ছেটটো। আৰু এই ডে ক্ৰীমটোৰ MRPটো হৈছে 999 আৰু আপোনালোকে ইয়াত অফাৰ প্ৰাইচ দিছে 745। চ' আপোনালোকে এতিয়া এইটো বহুত ধুনীয়া এটা অফাৰত পাই আছে। এনেকুৱা অফাৰ হয়তো এইটো অহা বছৰো এনেকুৱা অফাৰ এটা নেপাব। চ' সোনকালে লৈ থ'ব। আৰু এতিয়া মই আহিছোঁ নাইট ক্ৰীমটোলৈ। নাইট ক্ৰীমটো ইউজ কৰা বহুত ইম্পৰ্টেণ্ট হয় আমি একচুৱেলি। নাইট ক্ৰীমে কি কৰে, আমি যেতিয়া গোটেই দিনটো বাহিৰত ঘূৰি ফুৰি থাকোঁ তেতিয়া আমাৰ স্কিনটো যিমান প্ৰটেক্ট কৰিলেও অলপ হ'লেও ডেমেজ হয়। সেই ডেমেজটো ৰাতি আমাৰ নাইট ক্ৰীমটোৱে ধুনীয়াকৈ ৰিপেয়াৰ কৰি দিয়ে। অভাৰনাইট মইশ্চাৰাইজ কৰে আমাৰ স্কিনটো যিমানখিনি ডেমেজ হৈছিলে সেই ডেমেজটো আমাৰ নাইকিয়া কৰে। আৰু মৰ্ণিঙত বহুত ধুনীয়া গ্ল' এটা আহে স্কিনত। চ' আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। আপোনালোকে ইউজ কৰক সকলোৱে এই ছেটটো। আৰু নিজকে ধুনীয়া কৰি ৰাখক, এখন হেল্থি স্কিন লাভ কৰক সকলোৱে। চ' ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাব। আৰু মোৰ চেনেলটো যিসকলে নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'টো প্লিজ লাইক কৰি দিব। থেংক ইউ।